আমাৰ যাত্ৰা আৰম্ভ হৈছিলে 4 মাৰ্চ 2025 আৰু প্ৰথম যাত্ৰা হৈছিলে গুৱাহাটীৰ পৰা কলিকতালৈকে। এতিয়া ৰাতিপুৱা 5 বাজিছে আৰু আমি আহি পাইছোঁ হাওৰা ষ্টেচন আৰু হাওৰা ষ্টেচনৰ পৰা এতিয়া আমি বাহিৰত ওলাই যাম আৰু হাওৰা ষ্টেচনৰ পৰিৱেশ আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। এই হাওৰা ষ্টেচনৰ পৰিৱেশ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তুমি কলকাতা মানে হচ্ছে সিটি অফ কালচার, সিটি অফ হেরিটেজ অ্যান্ড সিটি অফ সারপ্রাইজেস। কে বলে প্যারিস ভালোবাসার শহর আর আমি বলি কলকাতা প্যাশনের শহর। আমি বৰ্তমান আছোঁ হাওৰা ব্ৰিজত আৰু হিমাংশু আৰু মই এতিয়া বৰ্তমান আমি গৈ আছোঁ শালিমাৰ ষ্টেচনলৈকে আৰু শালিমাৰৰ পৰা আমি ডাইৰেক্ট হায়দৰাবাদলৈকে যাম। কিন্তু এতিয়া আমি মাজত কিবা এটা বস্তু খাই ল'ম, মানে ৰাতিপুৱা একো খোৱা নাই। আৰু এইখন যে হাওৰা ব্ৰিজ, বহুত দিনৰ মূৰত আহিলোঁ, মোটামুটি 7 বছৰৰ মূৰত আহিছোঁ আৰু ভাল লাগিছে আৰু পৰিৱৰ্তন বেলেগ নাই ব্ৰিজখনত, আগৰ দৰেই আছে বাৰু। ঠিক আছে, আপোনালোকে মোৰ লগত থাকক, ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু এনজয় কৰক। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, মোটামুটি আপোনাৰ 6 মাহমানৰ পিছত বনাইছোঁ ভিডিঅ'। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, এনজয় কৰক। এতিয়া আমি বাছত উঠিছোঁ ভিক্টৰিয়া মেমৰিয়েল চাব যাবৰ কাৰণে আৰু বাছত মানে আপোনাৰ এই বাইকবিলাক থাকে ইয়াতে, বাইকত উঠিলোঁ, বাইকত 200 টকা লাগে বুলি কৈছে দুজনৰ। তো এয়া বাছৰ টিকেটৰ মূল্য হৈছে 7 টকা আৰু বাইকৰ হৈছে 200 টকা। 200 টকা আৰু 7 টকা কিমান ফৰক আছে ভাবি চাওক। তো ইয়াত ধুনীয়া ৰাস্তা, ধুনীয়া পৰিৱেশ, একদম সুন্দৰ নজাৰা ক'ব গ'লে। আৰু ৰাস্তাবিলাক বিৰাট বহুত ধুনীয়া, চাফা। বৰ্তমান আমি ভিক্টৰিয়া মেমৰিয়েল হলৰ টিকেট ল'লোঁ আৰু টিকেটৰ মূল্য হৈছে 50 টকা আৰু আমি এতিয়া ভিতৰত সোমাম। কিন্তু আমি হলৰ ভিতৰত সোমাব নোৱাৰিম, এইটো কাৰণে যে মানে 11টা বজাতে মানে এণ্ট্ৰি আছে, কিন্তু আমাৰ 11টা বজালৈকে আমি থাকিব নোৱাৰিম। মানে 11টা বজাত আমাৰ ট্ৰেইন আছে চিকান্দ্ৰাবাদলৈকে। তো আপোনালোকক অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কলিকতা চহৰত মই এটা বস্তু লক্ষ্য কৰিলোঁ, ইয়াত ফিল্ডবিলাক বহুত আছে আৰু দূৰ দূৰণিকৈ বহুত ডাঙৰ ডাঙৰ ফিল্ড আৰু ইয়াত কেইজনমান নাইজেৰিয়ানে ফুটবল খেলি আছে। তো আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। আমি বৰ্তমান গৈ আছোঁ শালিমাৰ ষ্টেচনলৈকে আৰু শালিমাৰ ষ্টেচনৰ পৰা মানে আপোনাৰ হাওৰা ব্ৰিজৰ পৰা অকণমান দূৰ হয় শালিমাৰ ষ্টেচনটো। তো ইয়াতে আমি বাছত উঠিম এতিয়া, বাছ ষ্টেচন ইয়াতে ষ্টেচন আছে। শালিমাৰ ষ্টেচনৰ পৰা হায়দৰাবাদলৈকে যোৱা ট্ৰেইনখন আমাৰ মিছ হ'লহেঁতেন যদিহে আমি সুনীত চক্ৰৱৰ্তী ছাৰক লগ নাপালোঁহেঁতেন। আৰু সুনীত চক্ৰৱৰ্তী ছাৰো ৰেলৱে বিভাগতে কাম কৰে আৰু আমি বাছ ৰখি থাকোঁতে তেওঁক লগ পালোঁ আৰু তেওঁ আমাক বেলেগ এটা ষ্টেচনলৈকে লৈ গ'ল। আৰু এইজন হৈছে মোবাইল টিভি থকা ব্যক্তিজন হৈছে সুনীত চক্ৰৱৰ্তী ছাৰ। आप एक बार हमारे असम में घूमने के लिए आएगा ना, कब आओगे? तो बता नहीं सकता, छुट्टी उट्टी मिलने के ऊपर डिपेंड कर रहा है। हाँ, लेकिन ज़रूर आना हमारे असम में, অফক'ৰ্ছ। আৰু অসমৰ বহুত কথাই জানে, মানে বহুতখিনি কথা ক'লে বাছত, মানে আৰু আমাৰ অলপ দৌৰা দৌৰি হৈ আছিলে কাৰণে তেওঁ সেইখিনি কথা আমি এতিয়া জানিব নোৱাৰিম। নেক্সট টাইমত মই এওঁৰ পৰা সেইখিনি কথা জানিম। এওঁ কিন্তু আমাৰ অসমৰ কথা বহুত জানে আৰু বহুত কথা ক'লে আৰু ৰেলৱে বিষয়েও ক'লে। तो बहुत अच्छा लगा हमारे असम के बारे में इतना अच्छा बोलने के लिए। असम है ही अच्छा है, तो नहीं बोलने का कोई जगह ही नहीं है। हाँ, असम तो है ही अच्छा। तो आप खुश रहना हर दिन, तो जो अच्छा है हाँ, उसको अच्छा बोलने में तो कोई प्रॉब्लम नहीं है। हाँ हाँ, तो थैंक यू। এই আমাৰ নেক্সট ডেষ্টিনেশ্যনত ট্ৰেইন আহি গ'ল আৰু হায়দৰাবাদলৈকে যোৱা সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু হায়দৰাবাদৰ পৰা আপোনালোকক ভিডিঅ'বিলাক পঠাই থাকিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু মৰম দিব বুলি বহুত আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।